শেষত আজি 13 বছৰৰ পিছত এই যিটো আমাৰ ঘৰৰ ভিতৰত ট্ৰান্সফৰ্মাৰ আছে তাত এখন সদ্যহতে বাঁহৰ বেৰা প্ৰদান কৰিছে। তথাপিও ধন্যবাদ প্ৰদান কৰিছোঁ যে ইমানকণ প্ৰটেকশ্যন কৰি দিলে। আৰু এই যি ওপৰেৰে তাঁৰডাল ইমান ডাঙৰ অৱস্থাত আছে, ইয়াক যদি বেৰা কৰি দিয়ে যেতিয়ালৈকে ট্ৰান্সফৰ্মাৰটো সলনি নকৰে। আৰু ইমান যিহেতু চৰকাৰৰ বিয়াগোম আঁচনিবিলাকত ইমান অনুদানৰ আঁচনি আহে যিবোৰে দৰিদ্ৰ পৰিয়ালক সকাহ দিব বিচাৰে, তো কাৰেণ্টৰ কাৰণেও এনেকুৱা নিশ্চয় অনুদানৰ এটা আঁচনি নিশ্চয় থাকিব, যিটো সহযোগত এই ট্ৰান্সফৰ্মাৰটো এই ঠাইখিনিৰ পৰা বাহিৰলৈ লৈ যাব, য'ত গৃহস্থৰ কোনো ধৰণৰ অসুবিধা নহয়। তো এয়া মোৰ বিনম্ৰ অনুৰোধ আমাৰ বিদ্যুৎ বিভাগলৈ, যাতে কথাটো আপোনালোকে বিবেচনা কৰে আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ব্যক্তিসকলৰ বাবে উপযুক্ত আঁচনিৰে ঢুকি পোৱা ব্যৱস্থা কৰি এই ট্ৰান্সফৰ্মাৰটো বাৰীৰ ভিতৰৰ পৰা উলিয়াই দিয়া ব্যৱস্থা কৰিব বুলি বিনম্ৰ অনুৰোধ কৰিছোঁ। সকলোকে ধন্যবাদো জনাইছোঁ যে আপোনালোকে অন্ততঃ এইকণ সাৰ পালে।